হাই ফ্ৰেণ্ডছ, স্বাগতম মোৰ ইউটিউব চেনেল হিমাক্ষী ডেকালৈ। আৰু আজি অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ আটাইকে বহুত শুভেচ্ছা আছে। হেপী ৰঙালী বিহু। ৰঙালী বিহু অৰ্থাৎ অসমীয়া নৱবৰ্ষ হিচাপে ঘৰত চাকি বন্তি জ্বলাই ডাঙৰৰ আশীৰ্বাদ লৈ আমি এতিয়া ওলাই পৰিছোঁ শক্তিপীঠ থান খাম্পাখলা মা কামাখ্যা থানলৈ আশীৰ্বাদ ল'বলৈ বুলি। তেন্তে বলক মোৰ সৈতে আপোনালোকেও এটি আশীৰ্বাদ লৈ ল'ব। সেউজীয়া কোমল কুঁহি পাতৰ সুবাস লৈ আমি পহিলা বহাগৰ প্ৰথমটো যাত্ৰা আৰম্ভ কৰিছোঁ। বলক আগবাঢ়ো। আৰু আহিয়ে সেয়া আমি আহি পালোঁ মন্দিৰটো। এয়া মোৰ আঙুলিটো পোনে পোনে যে দেখিছে তাতে সেইখিনিতে আছে মন্দিৰটো। আৰু ৰঙা নীলা হালধীয়া এইবিলাক ত্ৰিপাল যে দেখিছে তাত মানে আজি দেউল হৈ আছে। গতিকে প্ৰথমটো দেউল আজি পহিলা বহাগৰ দিনাখন দেখা পাব আপোনালোকে। আৰু এয়া ভিৰ চাওঁ, প্ৰতি বছৰৰ দৰে তেনেকুৱাই ভক্তৰ সমাগম আৰু তেনেকুৱাই ভিৰ। আৰু আমিও এতিয়া নামি পৰিছোঁ গাড়ীৰ পৰা। গাড়ীখন পাৰ্ক কৰি থৈ আহি থাকিব। আমি লাহে লাহে গৈ আছোঁ। এয়া বোকাপানী চাওক, কিমান পানী যে হৈছে ৰাস্তাত। আৰু এয়া এইটো ৰাস্তাৰে আমি গৈ আছোঁ মন্দিৰলৈ। দলংখনো বনাই আছে। দলংখন বনোৱা হ'লে সকলোৰে সুবিধা হ'ব। এতিয়া এনেকৈ সৰু এখন দলঙেৰে আৰু এয়া পথাৰৰ ওপৰে ওপৰে গৈ আছোঁ। ধুনীয়া দৃশ্যৰ কাষেৰে মথাউৰিৰে আমি গৈ আছোঁ। আৰু এয়া মন্দিৰ আহি পালোঁ। আহিয়ে চিধাই থিয় হ'লোহি মন্দিৰৰ লাইনত। এয়া দেউলৰ ৰং বিৰঙৰ বেলুন আৰু এইফালে পহিলা বহাগৰ প্ৰথমটো দেউল। মন্দিৰৰ ভিতৰলৈ সোমোৱা শাৰীটো চাওক। শাৰীটো দীঘল আছিল যদিও সোনকালে ভিতৰলৈ আহি পাৰোঁ, কাৰণ সেয়া যে দেখিছে তাত কুপন দি আছে। আৰু এয়া মন্দিৰটো আমি মানে কি কৰিব লাগিব, তাৰে পৰা কুপনখন লৈ তাতে ঠগীৰ গোটেইখিনি যোগাৰ দি আমি সেয়া মন্দিৰত ভিতৰলৈ সোমাব পাৰিম আশীৰ্বাদ ল'বলৈ। গতিকে যাব পাম আৰু ভিতৰত। টিকেট লৈ ল'লোঁ যিহেতু ইয়াত বহুত ভিৰ হয়, সেয়েহে ঠগী সকলোকে দিব দিয়া নহয়। ঠগীখনৰ নামত এটা মাননি লয়, কুপন দি ইয়াত ভিতৰত আশীৰ্বাদ ল'বলৈ দিয়া হয়। এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু আশীৰ্বাদ ল'বলৈ। আমি আশীৰ্বাদ লৈয়ে ওলাই গ'লোঁ। আৰু সেই যে কুপনখন দিছিল, সেই কুপনখন দিলে ইয়াৰ প্ৰসাদ দিয়ে। আৰু আমি এতিয়া ইয়াৰ পৰা প্ৰসাদ লৈ ল'ম। কুপনখন দি প্ৰসাদ লৈ ল'লোঁ। সেয়া চাওক মন্দিৰৰ পৰিৱেশ। যিহেতু প্ৰসাদো লৈ ল'লোঁ, এতিয়া আমি দেউল চাওঁ। বলক, দেউল নে মেলা যিয়ে কয় আৰু আপোনালোকে চাব লাগে। আৰু প্ৰথমটো দেউল বহাগৰ। আৰু এতিয়া আমি গৈ আছোঁ জিলাপিৰ দিশে। জিলাপি নল'লে কেনেকৈ হ'ব। এয়া আমাৰ মিঠাই টোপোলা কৰা হৈ গৈছে। পহিলা বহাগৰ দিনাখন ভগৱানৰ আশীৰ্বাদ ল'লোঁ। প্ৰথমটো দেউল চালোঁ আৰু এয়া দেউলৰ মিঠাই ল'লোঁ। আৰু পুনৰ এবাৰ
আপোনালোক সকলোলৈ ৰঙালী বিহুৰ বহুত শুভকামনা থাকিল আৰু সকলোৰে জীৱনবোৰ ৰঙালী কৰি পেলাওক ৰঙলী তাৰেই কামনা কৰিলোঁ আৰু ৰাস্তাতে দেখিলোঁ বিহু মাৰিব ওলোৱা টিকলা